আজিকালি সকলোৰে ঘৰে ঘৰে কাৰেণ্টৰ সুবিধা আছে আৰু এই সুবিধাৰ বিনিময়ত আমি প্ৰতি মাহে ইয়াৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ মূল্য ভৰিব লগা হয়। ঘৰত লগাই ৰখা মিটাৰটোৱে আমাৰ এই বিদ্যুৎ মাচুল গণনা কৰাৰ ক্ষেত্ৰত সহায় কৰে। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কোম্পানী কিছুমানে বিদ্যুৎ সেৱা যোগান ধৰাৰ কাম কৰে। অসমৰ ক্ষেত্ৰত বিদ্যুৎ যোগান ধৰা কোম্পানীটো হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড বা আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড, চমুকৈ APDCL। আজি আমি বিতংভাৱে আলোচনা কৰিম APDCLৰ ফালৰ পৰা প্ৰতি মাহে অহা ইলেক্ট্ৰিচিটি বিলখনৰ বিষয়ে। বহুতে হয়তো বিলখন দেখিছে কিন্তু তাত থকা ডাটাবোৰ বুজি নাপায়। কেনেকৈনো প্ৰতি মাহে ঘৰত লগাই থোৱা মিটাৰটোৰ পৰা বিলখন প্ৰস্তুত কৰা হয় সেইটো বুজি নাপায়। গতিকে আজি আমি ইলেক্ট্ৰিচিটি বিলখনত থকা ডাটাবোৰনো কিহৰ আৰু কেনেকৈনো মাহটোৰ বিলখন গণনা কৰা হয় তাকে আলোচনা কৰিম। নমস্কাৰ, দ্য মেজিকেল লেণ্ডৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সময় অনুসৰি বিলবোৰৰ ডিজাইনবোৰ সলনি হৈ থাকিলেও সেইটো কোনো কথা নাই। সকলো বিলৰ ভিতৰতে ডাটাবোৰ একেই থাকে। গতিকে আমি বৰ্তমান চলি থকা এইখন বিলকে লৈ আলোচনা কৰিম। প্ৰথমে ওপৰত যে দেখিছে এইটো হৈছে APDCLৰ লগো। ইয়াৰ তলতে হেডিং হিচাপে APDCL ৰেভিনিউ বিল বুলি লিখা আছে। বেলেগ কিছুমান বিলত ইয়াৰ ঠাইত ইলেক্ট্ৰিচিটি বিল বা APDCL বিল এনেদৰেও থাকিব পাৰে। তাৰ পাছতে বিলখন যে APDCLৰ ফালৰ পৰা ডিজাইন কৰিছে তাকে উল্লেখ আছে। তাৰ তলতে এইটো এটা হৈছে বাৰকোড। বাৰকোডৰ তলতে চাব ডিভিজনটো আছে। প্ৰতিটো চাব ডিভিজনৰ কোড নাম্বাৰটো বেলেগ বেলেগ থাকে। তাৰ তলতে DTR নাম্বাৰ আৰু তাৰ তলতে আছে কনজিউমাৰ নাম্বাৰ। মন কৰিব, কনজিউমাৰ নাম্বাৰটো চাব ডিভিজনৰ কোড নাম্বাৰেৰে আৰম্ভ হয়। ইয়াৰ পাছতে কাষ্টমাৰজনৰ নাম আৰু এড্ৰেছটো দিয়া আছে। তাৰ পাছত আছে বিল নাম্বাৰ আৰু তাৰ পাছত আছে বিল পিৰিয়ড। এইটো এটা দৰকাৰী কথা। বিলখন কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে ধৰি বনাইছে সেইটো উল্লেখ থাকে, ভালদৰে চাই ল'ব। তাৰ তলতে বিলখন কোন তাৰিখত বনাইছে সেইটো থাকে। তাৰ তলতে দেখা পাব টোটেল ডেইজ। আপোনাৰ বিলখনত মুঠ কিমান দিনৰ বাবে ধৰি বনাইছে সেইটো উল্লেখ আছে, সেইটো হৈছে টোটেল ডেইজ। তাৰ তলত আছে ডিউ ডেট। ডিউ ডেট মানে হৈছে যে সেই তাৰিখটোৰ আগত আপুনি আপোনাৰ কাৰেণ্টৰ বিলটো দিব লাগিব আৰু যদি সেইটো তাৰিখৰ ভিতৰত নিদিয়ে তেনে নেক্সট যিখন বিল আহিব সেই বিলখনত আপোনাৰ কাৰণে এটা এক্সট্ৰা চাৰ্জ ভৰিব বা এইটো ক'ব পাৰি এটা এক্সট্ৰা ফাইন ভৰিব। সেইটো পাছত আমি আলোচনা কৰিম। ইয়াৰ পাছত আছে কেটেগৰী। ইয়াত দেখিব LT ডমেষ্টিক লিখা আছে। LT মানে হৈছে ল' টেনশ্যন, অৰ্থাৎ ক'ব পাৰোঁ কম বিদ্যুৎ খৰচ হোৱা উৎসবোৰেই হৈছে LT। কিছুমানত আকৌ HT থাকে। HT মানে হৈছে হাই টেনশ্যন। গতিকে ক'ত LT আৰু ক'ত HT হয় সেইটো বুজিবৰ বাবে ভিডিঅ'টো ষ্টপ কৰি এইখন চাই ল'ব। ইয়াৰ পাছতে আপোনাৰ ঘৰত লগাই ৰখা মিটাৰটোৰ নাম্বাৰটো লিখা থাকে। তাৰ তলত আছে কানেকশ্যন। ইয়াৰ অৰ্থ হৈছে যে আপুনি কিমান ফেজৰ কাৰেণ্ট ঘৰলৈ নি ব্যৱহাৰ কৰিছে। ঘৰুৱা কাৰেণ্টত সাধাৰণতে এটা ফেজেই থাকে। ইয়াৰ তলত কানেক্টেড লোড থাকে, মানে আপোনাৰ ঘৰলৈ কিমান ৱাটৰ কাৰেণ্ট ছাপ্লাই হৈছে সেইটো উল্লেখ আছে। এইকণৰ পৰা মন কৰিব, কাৰেণ্ট ৰিডিং হৈছে আপোনাৰ মিটাৰটো লোৱাৰ পৰা বৰ্তমান মাহটোলৈকে কিমান ইউনিটৰ বিদ্যুৎ ব্যৱহাৰ কৰিলে, আৰু তাৰ তলত থকা প্ৰিভিয়াছ ৰিডিং মানে হৈছে যোৱা মাহটোলৈকে আপুনি মুঠ কিমান ইউনিট কাৰেণ্ট ব্যৱহাৰ কৰিলে। তাৰ তলত থকা ইউনিট কনজিউম মানে হৈছে বৰ্তমান মাহটোত আপুনি কিমান ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিলে। গতিকে ভালদৰে বুজিবৰ কাৰণে এই ফটোখন ভালদৰে চাই ল'ব। তাৰ পাছতে এইটো তলত দেখিছে ইউনিট বিল বুলি লিখা আছে। গতিকে এইটোৱে হৈছে এই মাহত আপুনি দিব লগা বিলখনৰ ইউনিটটো। এতিয়া এই ইউনিটটোৰ বিনিময়ত আপুনি কেনেকৈ কিমান টকা দিব লাগিব বা কেনেকৈ ইয়াৰ এইটো কেলকুলেশ্যন কৰা হয় সেইটো ভালদৰে বুজি লওক। ইয়াত দেখিছে ওপৰত লিখা আছে ইউনিট, ৰেট আৰু চাৰ্জ। ইয়াত তিনিটা লাইন দেখিছে। গতিকে আপোনাৰ গোটেই মাহটোত মুঠ যিমান ইউনিট হৈছে সেই ইউনিটটোৰ লগত ইয়াক পূৰণ কৰি দিয়াৰ লগে লগেই আপোনাৰ মাহটোৰ মুঠ ইউনিটটোৰ বিনিময়ত আপুনি কিমান টকা দিব লাগিব সেইটো ওলাই যাব। কিন্তু ৰ'ব, ইমানতো শেষ হোৱা নাই। এতিয়া চৰকাৰৰ ফালৰ পৰাও আপোনাক বিশেষ ৰেহাই দিয়া হয়, যিটো হৈছে গভৰ্ণমেণ্ট ছাবচিডি। এইটো মতে আপুনি যদি 1 ইউনিট কাৰেণ্ট ব্যৱহাৰ কৰিছে তেন্তে 1.01 পইচা আপুনি ৰেহাই পাব। এইটো হিচাপত আপুনি যদি 68 ইউনিট ব্যৱহাৰ কৰিছে তেনেহ'লে 68.68 পইচা আপোনাৰ বাবে ৰেহাই হ'ব। গতিকে ৰেহাই কাটি মেলি যিটো থাকে সেইটো হৈছে টোটেল এনাৰ্জি চাৰ্জ। কিন্তু ৰ'ব, এতিয়াও শেষ হোৱা নাই। টোটেল এনাৰ্জি চাৰ্জৰ লগত
আৰু কিছুমান চাৰ্জ আপুনি দিব লগা হয়, যেনে ফিক্স চাৰ্জ, মিটাৰ ৰেণ্ট, ইলেক্ট্ৰিচিটি ডিউটি এনেদৰে। ওপৰত কৈছিলোঁ যে যদি ডিউ ডেটৰ আগত পইচা নিদিয়ে তেনে এটা এক্সট্ৰা চাৰ্জ কাটে বুলি, সেইটোৱে হৈছে কাৰেণ্ট চাৰ্জ। যদি আপুনি যোৱা মাহৰ ডিউ ডেটৰ আগতেই বিল পে' কৰিছে তেনেহ'লে আপোনাৰ কাৰেণ্টৰ চাৰ্জ 0 হ'ব, অৰ্থাৎ চাৰ্জটো 0 হ'ব। কিন্তু যদি আপুনি ডিউ ডেটৰ আগতেই আপুনি দিয়া নাই, ডিউ ডেট পাৰ হৈ গ'ল, তেতিয়াহ'লে আপুনি চাৰ্জটো ভৰিব লাগিব। এই বিলখনৰ ক্ষেত্ৰত অলৰেডি যোৱাবাৰ ডিউ ডেটৰ আগতেই বিলখন দিয়া হৈছে, গতিকে ইয়াত চাৰ্জ 0 আহিছে। গতিকে সকলো কাটি কুটি যিটো হয় সেইটোৱেই হৈছে আপোনাৰ এই মাহৰ প্ৰকৃত বিল। এতিয়া তলত দেখিব প্ৰিন্সিপাল এৰিয়াৰ। এইটো মানে যদি আপুনি যোৱা মাহৰ বিল পে' কৰা নাছিল বা যোৱা মাহলৈকে থকা আপোনাৰ বিলটো পে' কৰা নাছিলে তেনে সেইটোৱেই হৈছে প্ৰিন্সিপাল এৰিয়াৰ। আৰু প্ৰিন্সিপাল এৰিয়াৰ তলতে থকা OS চাৰ্জ মানে হৈছে আপোনাৰ যোৱা মাহলৈকে হৈ থকা এক্সট্ৰা চাৰ্জটো বা ফাইনটো। গতিকে এই সকলো মিলাই প্লাছ মাইনাছ কৰি যিটো টোটেল ওলাই আহে সেইটোৱেই হৈছে আপোনাৰ এই মাহৰ টোটেল নেট বিল। গতিকে এনেদৰে এখন বিল প্ৰস্তুত কৰা হয়। যদি কিবা বুজি নাপালে ভিডিঅ'টো আকৌ এবাৰ ৰিভাইণ্ড কৰক, লগতে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।